নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ এক মুখ্য সংবাদ। কলিয়াবৰত AJYCPৰ তীব্ৰ প্ৰতিবাদ, বন্যা আৰু নদী ভাঙনক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী। কলিয়াবৰত অনুষ্ঠিত হৈছে AJYCPৰ প্ৰতিবাদ কাৰ্যসূচী। বৃহৎ নদী বান্ধ আৰু বানে ব্যাপক ধ্বংস সাধন কৰি থকা কলিয়াবৰ অঞ্চলত AJYCP অখিল ভাৰতীয় যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছে এই সমস্যাসমূহক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। এই দাবীত আজিৰ দিনত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আয়োজিত হয় 3 ঘণ্টীয়া অনশন ধৰ্মঘট। বক্তাসকলৰ অভিযোগ, বহু বছৰ ধৰি কলিয়াবৰ আৰু আশে-পাশে অঞ্চল বানে ক্ষতিগ্ৰস্ত কৰি আহিছে। তথাপিও এতিয়ালৈকে কোনো স্থায়ী সমাধান নোহোৱাৰ বাবে এই প্ৰতিবাদৰ আহ্বান। AJYCPৰ স্থানীয় নেতাসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কয়, যিমান দূৰ বানে জনজীৱন বিঘ্নিত কৰিছে সেই অনুসৰি ব্যৱস্থা গ্ৰহণ একান্তই প্ৰয়োজন। বক্তাসকলে এই আন্দোলনৰ মাধ্যমেৰে কেন্দ্ৰ চৰকাৰক তীব্ৰ বাৰ্তা প্ৰেৰণ কৰিছে। সংগ্ৰামী কণ্ঠ আৰু তীব্ৰ দাবীৰে মুখৰিত হয় কলিয়াবৰ। এতিয়ালৈ ইমানেই। সংযুক্ত হৈ থকা কলিয়াবৰ নিউজ চেনেলটোৰ লগত চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।